গৰমো ইমান গৰমত কি খাম। পুঠি মাছ আছিলে দুজনীমান, খৰিচা টেঙা তিয়াই থৈ আছিলে, এনেদৰে ভাজিছোঁ জলকীয়া আৰু নহৰু দি। জলকীয়া বৰ ঢালা নাই দি দুটা ঢালিছোঁ, গৰম বেছি। নহৰু দুফুটা ঢালি পেলাই এইদৰে অকণমান খৰিচাৰ লগত টেঙা বনাইছোঁ। আৰু কালি ঘৰ চফা কৰিলোঁ, আজি কাপোৰ কানি ধুইছোঁ। বিহু বতৰ যিহেতু মাইকী মানুহবিলাকৰ এইকেইদিনত সময় নাই, বিহু যিহেতু পালেহি। আৰু এইফালে খৰিচা মাছে বনাই ল'লোঁ। আপোনালোকে খৰিচা মাছে খাই ভাল পায় নাপায় বাৰু। তাৰপিছত লগতে বেঙেনা আলু ভাজি ল'লোঁ, পানী ঢলা ভাত কেইটামান লৈ ল'লোঁ। পানী ঢলা ভাতে আৰু খৰিচা টেঙা বেঙেনা আলু ভাজি সুন্দৰকৈ ভাতকেইটা এনেদৰে খালোঁ। আপোনালোকে খালে নে নাই খুৱাব? নাই খোৱা যদি খাই বৈ লওক, মই খাই বৈ লওঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দিয়া। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।